নমস্কাৰ সকলোকে আজি মই মাছৰ সৈতে পিঠাগুড়ি আৰু ঔটেঙা এটা টেষ্টি আৰু হেল্ডি ৰেচিপি বনালোঁ ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এয়া মাছখিনি মই ভালদৰে চাফা কৰি ধুই লৈ পেলাই নিমখ হালধি সানি তেলত ফ্ৰাই কৰি ল'লোঁ আৰু এয়া মাছ ফ্ৰাই হৈ গ'ল তাৰপিছত মই এটা কোমল ঔটেঙা লৈ লৈছোঁ কোমল হ'লে খাবলৈ ভাল হয় মই ভালদৰে কাটি তেলত ফ্ৰাই কৰিলোঁ অকণমান ফ্ৰাই হোৱাৰ পিছত মই ইয়াতে পিঁয়াজ অকণ দি দিছোঁ তাৰপিছত নিমখ হালধি দি অলপ ভালদৰে লৰাই লৈছোঁ ঔটেঙাখিনি আধা সিজি যোৱাৰ পিছত তাত মই অকণ সৰিয়হ দি দিছোঁ সৰিয়হটো ফুটিব সেইকাৰণে মই ঢাকনটো মাৰি লৈছোঁ আৰু ইফালে মই 2 চামুচ পিঠাগুড়ি লৈ পেলাই তাত পানীৰে মিক্স কৰি ল'লোঁ তাৰপিছত ইফালে মই মাছখিনিও কেৰাহীত দি দিলোঁ দি পেলাই অলপ লৰাই পিঠাগুড়ি মিশ্ৰণখিনি মই ইয়াতে দি দিলোঁ দি হোৱাৰ পিছত আকৌ অকণমান পানী দি দিছোঁ সিজিবৰ কাৰণে অকণমান পানী দিবই লাগিব সৰহকৈ তাৰপিছত 2টা কেঁচা জলকীয়া দি আপুনি ঢাকনিটো মাৰি দিব আৰু 5 মিনিটমান হোৱাৰ পিছত এয়া আমাৰ খানা ৰেডি হৈ গ'ল আজিলৈ আহিছোঁ বাই বাই